Hello dear students. So আজি আমি আকৌ নতুন এটা ভিডিও লৈ তোমালোকৰ আগত আহিছো। তো ইয়াৰ আগতে আমি এটা বেসিক ভিডিও বনাইছিলো বেসিক ম্যাথছৰ ওপৰত। তো যদি এই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা গৈ কিনে আমাৰ এই ভিডিওৰ ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দি দিম। তোমালোকে চাই লবা তাত নাম্বাৰৰ বিষয়ে বিশদভাৱে কোৱা হৈছে 11টা নাম্বাৰৰ বিষয়ে কোৱা হৈছে। এটো বহুত ইম্পৰ্টেন্ট আমাৰ দশম শ্ৰেণীৰ ষ্টুডেন্টৰ কাৰণে সবৰ কাৰণে এটো দৰকাৰ। সো আজি ভিডিও আৰম্ভ কৰো। তো আজি আমি শিকিম দশম শ্ৰেণীৰ গণিতৰ 4 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণ যা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কয়। তোমালোকে জানা তো সমীকৰণ মানে কি তোমালোকে আগতে শিকিছিলা ক্লাস 6 7 ত এইবিলাক পাইছিলা। তো সমীকৰণ মানে কি সমানকৰণ মানে সমান কৰা যিকোনো বস্তু ধৰি লোৱা আজি এনেকুৱা আছে x + y = 0। তো ইয়াত তোমালোকে কি গম পাইছা যে x আৰু y এই দুটা যিকোনো এটা ভেৰিয়েবল হয় ইয়াৰ ভ্যালু যিকোনো হ'ব পাৰে x ৰ মান 2 হ'ব পাৰে প্লাস y ৰ মান তোমাৰ ধৰি লোৱা -2 হ'ব পাৰে ইকুৱেল টু 0 মানে ইয়াত x ৰ মান 2 আৰু y ৰ মান -2 যদি হয় তেনেহলে ই কাৰ সমান হ'ব 0 ৰ সমান। তো সমান বুজায় মানে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড দুটা সমান বুজায়। আজি এনেকুৱা লিখিব পাৰা x = y - 4 এনেকুৱা লিখিব পাৰা। তো এটো কি বুজাইছে মানে x ৰ যোনটো ভ্যালু হ'ব y - 4 কৰিলে হেতুই পাম দুটা সমান বুজায়। তো এটা লাইনত এটা ৰাশি যদি তুমি এটা সমান চিন দি দিয়া এটা বহুপদত যদি তুমি এটা সমান চিন দি দিয়া তেতিয়া সেই বহুপদটো সমীকৰণ নাম পাই যায়। তো আমি চাম দ্বিঘাত সমীকৰণ মানে কি। তো সমীকৰণৰ নাম্বাৰবোৰ তোমালোকে নৱম শ্ৰেণীত পাইছিলা যে সমীকৰণ তিন ধৰণৰ হ'ব পাৰে ৰৈখিক সমীকৰণ দ্বিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ। তো ৰৈখিক সমীকৰণ কোনটো হয় আজি ধৰিলে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে চাও। এটা চলক মানে যিকোনো চলক বুলি ক'লে যাৰ মান নি সদায় বেলেগ বেলেগ হৈ থাকে মানে তোমাৰ চেঞ্জিং হৈ থাকে যাৰ ভ্যালুটো যেনেকুৱা x হ'ব পাৰে y হ'ব পাৰে মানে আলফাবেট যিবিলাক আছে। তো x + 2 = 0 এটা এটা ৰৈখিক সমীকৰণ বুলি কম কাৰণ ইয়াৰ যোনটো চলক আছে x ইয়াৰ পাৱাৰ আছে কিমান 1। যদি এটা সমীকৰণত থকা চলকটোৰ পাৱাৰ 1 হয় তেনেহলে সেই সমীকৰণটো হ'ব ৰৈখিক সমীকৰণ। আৰু যদি x² + 4x - 3 = 0 এনেকুৱা যদি হয় ইয়াৰ চলক আছে কি x চলক আছে ইয়াতো x আছে ইয়াতো x আছে কিন্তু এই x ৰ ওপৰত কি আছে 2 আছে মানে ইয়াৰ মাত্ৰা এই গোটা সমীকৰণটোৰ মাত্ৰা মানে চলকৰ হাইয়েস্ট পাৱাৰ আটাইতকৈ বেছি পাৱাৰ কিমান আছে 2। যদি হাইয়েস্ট পাৱাৰ 2 হয় তেনেহলে সেই সমীকৰণটোৰ নাম দিম আমি দ্বিঘাত সমীকৰণ। আৰু সেইটো চেপ্টাৰ আমাৰ এই চেপ্টাৰটো এই দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ত্ৰিঘাত সমীকৰণটো জানাই তোমালোকে কি হ'ব পাৰে x³ হ'ব প্লাস 2x² প্লাস 4x মাইনাস 5 বা 4 জি কোৱা ইকুৱেল টু 0 এইটো এটা ত্ৰিঘাত সমীকৰণ হৈ গ'ল কাৰণ এই যোনটো সমীকৰণ আছে ইয়াৰ চলকৰ হাইয়েস্ট পাৱাৰ মানে মাত্ৰা 3 তে 3 হলে ত্ৰিঘাত হৈ যায়। যদি 2 হয় তেনেহলে দ্বিঘাত আৰু 1 হলে ৰৈখিক। তো আগতে শিকিছিলা এইখিনি বস্তু তথাপি মনত পেলাবৰ কাৰণে মই কৈ দিছো। তো দ্বিঘাত সমীকৰণত এটা ৰুল আছে। দ্বিঘাত সমীকৰণ জেনাৰেলি আমি লিখিব পাৰো ইয়াৰ যোনটো x আছে আমাৰ x² আছে এই x² ৰ আগত যোনটো থাকে সেইটো হৈ গ'ল x² ৰ সহগ মানে চলকৰ লগত যিবিলাক নাম্বাৰ লাগি থাকিব সেইকেইটা হ'ব সহগ। আজি x² আগত 1 এটা আছে x² ৰ সহগ যদি তোমালোকক খুদে কিমান কবা x² ৰ সহগ হ'ল 1 যাক কোএফিচিয়েন্ট বুলি কয়। x ৰ সহগ কিমান +4 আৰু এইটো যোনটো লাষ্ট নাম্বাৰ -3 এটো হৈ যাব কনস্ট্যান্ট বা ধ্ৰুৱক পদ বুলি কয়। সো ইয়াক যদি কৈ দিয়া এই 1 ক যদি a কৈ দিয়া তেনেহলে ax² প্লাস এই 4 ক যদি তুমি b কৈ দিয়া তেনেহলে bx আৰু এটো -2 তুমি প্লাস বনাই দিলে কোনো অসুবিধা নাই জাস্ট জেনাৰেলি বুজিবৰ কাৰণে। আৰু এটো তুমি c বুলি কৈ দিলা কাৰণ ইয়াৰ লগত কোনো চলক নাই ইকুৱেল টু 0। এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈ গ'ল। দ্বিঘাত সমীকৰণৰ যোনটো মেইন ফৰ্মুলা এটো হৈ গ'ল ax² + bx প্লাস c = 0 চিনবোৰ চেঞ্জ হ'ব পাৰে। এটা কথা ধ্যান দিবা তো জনাই দিও যে a ৰ ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে। a is never equal to 0 কেতিয়াও 0 হ'ব নোৱাৰে। যদি a ৰ ভ্যালু 0 হৈ যায় তেনেহলে 0 * x² 0 হৈ যাব x² নাথাকে। যদি x² এ নাথাকে তেনেহলে আমাৰ সমীকৰণটো দ্বিঘাত হৈ নাথাকে ৰৈখিক বা বিভিন্ন ধৰণৰ ৰূপ লৈ ল'ব। তো বুজি পাইছা আশা কৰো বুজি পাইছা। আৰু b ৰ ভ্যালু কেতিয়াও 0 হ'ব পাৰে b can be 0 c can be 0 c 0 হ'ব পাৰে কিন্তু a কেতিয়াও নেভাৰ 0 a কেতিয়াও 0 হ'ব নোৱাৰে। তো এটো ধ্যান দিবা। তো আজি যদি এটো এটা সমীকৰণ লিখো 2x² + 5 = 0
এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় এইটো তোমালোকে কবা হয় কাৰণ ইয়াত যে চলক আছে চলকৰ ওপৰত হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে তো এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় যদি এনেকুৱা লিখিলো হয় ধৰি লোৱা 4x plus 3 is equal to 0 তেনেহলে এটো কি কৰা হয় এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ এত হাইয়েস্ট পাৱাৰ 1 আছে তো রৈখিক সমীকরণ হৈ যাব আশা কৰো বুজি পাইছা এটা কথা ধ্যান দিবা x square plus bx plus c is equal to 0 হৈ গল আমাৰ দ্বিঘাত সমীকৰণৰ বেসিক ফৰ্মুলা ইয়াৰ a ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে b 0 হ'ব পাৰে c 0 হ'ব পাৰে বেলেগ নাম্বাৰ হ'ব পাৰে সো এখিনি আছিল সো এতিয়া সোয়া এটা কোৱেশ্চন আমি অনুপ্ৰেৰণত গুছি গৈছো অনুপ্ৰেৰণী 4.1 তোমালোকে কিতাপ উলাই লব পাৰা কিতাপটো উলাই ললে বেছি ভাল হয় লগত কোৱেশ্চন চাই যাবা আনসাৰটো কেনেকুৱা হৈ আছে এটো চাই যাবা ইয়াত এক নম্বৰ প্ৰশ্ন আমাৰ কিতাপত আছে কিতাপ আমাৰ মোৰ সন্মুখতে আছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা এক নম্বৰ প্ৰশ্ন এটো দিছে 4.1 তো ইয়াত যিমান কিটা কোৱেশ্চন আছে টোটাল 8টা কোৱেশ্চন আছে তাৰ 8টাৰ ভিতৰত কৈছে গোটেই কিটাৰ ভিতৰত কোন কিটা দ্বিঘাত সমীকৰণ হয় কোন কিটা দ্বিঘাত সমীকৰণ নহয় এটো কব লাগে তো একেবাৰে ইজি হয় মই প্ৰথম কোৱেশ্চনটো লৈছো এতে ইয়াৰ ভিতৰত প্ৰথম কোৱেশ্চনটো চাও যে এটো দ্বিঘাত সমীকৰণ হয় নে নহয় দ্বিঘাত সমীকৰণ হবৰ কাৰণে আমাৰ এইটো ফৰ্মত হ'ব লাগিব তোমালোকে জানা সো আমি চাও এটা আমি ভাঙিব লাগিব প্ৰথমে তো সৰ্বপ্ৰথম ইয়াত দেখা পাইছে তোমালোকে x + 1 হোল স্কয়াৰ আছে তেৰ হোল স্কয়াৰ থকাটো আমি ডাইৰেক্ট না প্লাস কৰিব পাৰিম না আমি ভাঙি ব্ৰেকেটৰ পৰা ওলাব পাৰিম ডাইৰেক্ট স্কয়াৰ কৰিব নোৱাৰো x স্কয়াৰ বা +1 স্কয়াৰ এনেকা কৰিব নোৱাৰো কাৰণ এনেকা যি সিস্টেমত থাকে তেনেহলে আমাৰ ফৰ্মুলা ভাঙিব লাগিব আমাৰ ফৰ্মুলা আছিল x a + b হোল স্কয়াৰ এটা ফৰ্মুলা আছিল ক্লাস 9 ত 8 তো পাইছিলা a + b হোল স্কয়াৰ = a স্কয়াৰ + 2 * a * b + b স্কয়াৰ এটো তোমালোকে পাইছিলা ক্লাস 8 9 সবতে পাইছা তো ফার্স্ট ফর্মুলা এটো হয় তো যদি এটো ফর্মত থাকে তেনেহলে আমি এই ফর্মটো পুরা বাইরে তুলালে আমাৰ এইটো ফর্মত উলাব পাৰিম a স্কয়াৰ + 2 * a * b + b স্কয়াৰ সো ইয়াৰ যদি চাবলৈ যোৱা প্ৰথম যোনটো আমাৰ পদ আছে পদ বুলি কোৱা x আছে পিছৰ পদটো আছে 1 তো এই প্ৰথম পদটো a বুলি কৈ দিয়া পিছৰ পদটো b বুলি কৈ দিয়া তেনেহলে আমি ইয়াত হৈ যাব a + b হোল স্কয়াৰ সো আমি লিখিম কি a স্কয়াৰ মানে x স্কয়াৰ a মানে x স্কয়াৰ + 2 * a * b plus 2 into a mean x into b mean 1 so হৈ গল plus b square formula মতে b মানে 1 so plus b square sorry 1 square তো কেটা মই মুছিটো জাস্ট বুজিব কাৰণে এটো লিখিছিলো is equal to এটো ভাঙা হৈ গল আমাৰ ইয়াত কি হৈছে এক পদ ৰাখি দি দুই পদ ৰাখি পূৰণ কৰিব লাগে এটো তোমালোকে পাইছে ক্লাস 8 ত 9 ত সো 2 দি x ক পূৰণ কৰিব লাগিব পিছত 2 দি 3 ক পূৰণ কৰিব লাগিব 2 into x 2x minus 2 into 3 6 হ'ব so that implies x square 2 into x into 1 2x plus 1 square mean 1 এই তোমাৰ বাওফালে খুফালে যিকেটা নাম্বার আছে গোটেইটা বাওফালে লৈ আহা plus 2x আছে খুফালে আনিলে বাওফালে আনিলে minus 2x হ'ব minus 6 আছে বাওফালে আনিলে plus 6 হ'ব is equal to কেবল একো নাই এতিয়া 0 দি দিয়া সো আমি জানো চলকবোৰ সেম যিবিলাক আছে সেম চলক আছে সেইকেটা আমি প্লাস বা মাইনাস কৰিব পাৰো আৰু বাকি আমি কৰিব নোৱাৰো সিঙ্গেল নাম্বাৰবোৰ এনেকুৱা থাকিব সো ইয়াত 2x প্লাস আছে ইয়াত 2x মাইনাস আছে আমি কাটি দিব পাৰো ইয়াত x স্কয়াৰ আছে ফাৰ্স্টত লিখি দিলো প্লাস ইয়াত আছে 1 প্লাস অফ ইয়াত আছে 6 প্লাস অফ এই দুইটা প্লাস হৈ আছে 1 6 7 is equal to 0 তো x square plus 7 is equal to 0 এটো এটা দ্বিঘাত সমীকৰণ হয় নে নহয় তোমালোকে কিটা কৈ দিব পাৰা মোৰ কব না লাগে তে এটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ ইয়াত যোনটো চলক আছে চলকৰ হাইয়েস্ট পাৱাৰ 2 আছে তেনেহলে এটো দ্বিঘাত সমীকৰণ হয় তো হয় বুলি কৈ দিলে হল আশা কৰো বুজি পাইছে তে নেক্সট কোৱেশ্চনলৈ গুছি যাও সো কোৱেশ্চন সো ইয়াত 3 নম্বৰ কোৱেশ্চন হয় আমাৰ 3 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা x - 2 into x + 1 is equal to x - 1 into x plus 3 so এটো কেনকে সলভ কৰিবা এই দুটা পূৰণ হৈ আছে তো পূৰণ কৰিব লাগিব কেনকা কৰিবা দ্বিপদ ৰাখি পূৰণ তোমালোকে পাইছা আগৰ ক্লাছত সো প্ৰথমে x দি এই দুটা পূৰণ কৰিবা পিছত -2 দি এই দুটা পূৰণ কৰিবা সো x into x x square x into 1 plus x -2 into x minus 2x
-2 into +1 -2 is equal to या तो सेम एके प्रोसेस होबो x into x x square x into +3 +3x -1 into x -x -1 into +3 -3 সো আশা কৰো বুজি পাইছা এটা নেক্সট লাইনলৈ গুছি গৈ আছো ইয়াৰ আছে x square গুটে কিটা এক্সাইট কৰি দিয়া পিছত বেছি ভাল হ'ব সুবিধা হ'ব তোমালোকৰ কাৰণে x square plus x minus 2x minus 2 এফালে plus x square আছে এফালে আনিলা minus x square plus 3x আছে এফালে আনিলা minus 3x এটো minus আছে plus x plus 3 is equal to 0 তো সো ইয়াত কি হৈ আছে এই x square plus ত আছে এই x square minus ত আছে ক্যান্সেল গুছি গল ইয়াত plus ত x এটা আছে minus ত দুটা x আছে ইয়াতো minus ত দুটা x আছে ও সরি ইয়াত plus ত এটা x ইয়াত plus ত এটা x তে দুটা plus ত x আছে আৰু দুটা minus ত x আছে তেনহলে এইটো আৰু এইটো কাটি গল ইয়াত আমাৰ থাকি গল কি -3x আৰু এফালে আছে 3 plus ত আছে 2 minus ত আছে তে 3 ৰ পৰা 2 গুছি গলে 1 থাকে মানে +1 is equal to 0 সো ইয়াৰ উত্তৰ আমি এখিনি পালো তেতিয়া তোমালোকে এটো চাই কেনে কব পাৰিবা এটো দ্বিঘাত সমীকৰণ হয় নে নহয় তে তোমালোকে আগত চাইছিলা যে দ্বিঘাত সমীকৰণ হবৰ কাৰণে কি হ'ব লাগিব যে চলকটোৰ হাইয়েস্ট পাৱাৰ 2 হ'ব লাগিব ইয়াত চলকটোৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 আছে তো এটো আমাৰ কি হয় দ্বিঘাতটো নহয় রৈখিক হ'ব তে রৈখিক যদি হ'ব তেনলে আমাৰ যোনটো কোৱেশ্চন খুদিছে যে এটো দ্বিঘাত সমীকৰণ হয় নে নহয় তোমালোকে কি কবা নহয় বুলি কবা এটো দ্বিঘাত সমীকৰণ নহয় তো বুজি পাইছা এটা নেক্সট আৰু এটা কোৱেশ্চন লও আমি লাস্ট কোৱেশ্চন নম্বৰ 8 এক নম্বৰৰ অন্তিম কোৱেশ্চন আমি পাইছো তো গুটেখিনি কভাৰ কৰা এটো ভিডিওত এটো সম্ভৱ নহয় বাকিখিনি তোমালোকে কৰিবা যদি কিবা অসুবিধা হয় আমাৰ কমেন্ট বক্সত জনাই দিবা কোনটো কোৱেশ্চন তোমালোকে অসুবিধা পাইছা সেই কোৱেশ্চনটো আমি কৰাই দিম যদি গুটেখিনি কৰাবলৈ যাও তেনহলে ভিডিওটো বেছি লেন্থি হৈ যাব তোমালোক বৰ হৈ যাবা সো লাস্ট কোৱেশ্চন এটো আমি কৰিম সো ইয়াত তোমালোকে ধ্যান দিবা এই কোৱেশ্চনটো তোমালোকে চাই আছে যে x ৰ চলক কি x ৰ যোনটো পাৱাৰ আছে কি পাৱাৰটো কিমান আছে 3 তেনেকুৱা চাই কেনে কৈ দিবা যে দ্বিঘাত সমীকৰণ নহয় কিন্তু এটো ভুল হ'ব কাৰণ এটো সমাধান কৰাৰ পিছতহে আমি সিদ্ধান্ত ল'ব পাৰিম যে এটো দ্বিঘাত হয় না ত্ৰিঘাত সৰি রৈখিক হয় না দ্বিঘাত হয় না ত্ৰিঘাত হয় এটা আমি ক'ব পাৰিম সো সমাধান কেনেকা কৰিম চোৱা তেখেতে যোনটো লেফট হ্যান্ড সাইডে যিখিনি বস্তু আছে এজ ইট ইজ থৈ দিয়া ইয়াক একো কৰিব নোৱাৰা রাইট হ্যান্ড সাইডে যোনটো আছে x - 2 হোল কিউব এইটো তোমাৰ এই ব্র্যাকেটৰ পৰা বাহিৰ তুলাবৰ কাৰণে আমাৰ ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত চোৱা x - 2 হোল কিউব আছে তে হোল কিউবৰ ফৰ্মুলা তোমালোকে ক্লাস 9 ত শিকিছিলা এটা ফৰ্মুলা a - b হোল কিউব এটো আছে কি a কিউব minus 3a square b plus 3ab square minus b cube তেনেকুৱা পাইছিলা ইয়াৰ আৰু এটা অল্টাৰনেট ফৰ্ম আছিল ইয়াৰ সেটো আছিল কি a cube minus b cube minus 3ab bracket a minus b তেনেকুৱা লিখিব পাৰা দুটা ফৰ্ম তোমালোকে ক্লাস 9 ত পাইছিলা তো মই এটো মোৰ বেছি কমফৰ্ট হয় তো এটো মই ওপৰটো মই হেৰি কৰি আছো এটো ফৰ্মত লিখিলে প্ৰথমে x কিউব লিখিবা না a কিউব a mean x আৰু b মানে 2 তো a কিউব mean x কিউব মাইনাস দিব লাগে দিলু 3 দিব লাগে দিলু ইনটু a স্কয়ার a mean x মানে x স্কয়ার ইনটু b mean 2 বহালো প্লাস চিহ্ন আহি গল ফৰ্মুলাৰ পৰা 3 আহিলে into a b square into a mean x b mean 2 square minus b cube mean 2 cube তাহা পুরো বুঝি পাইছে এটো ফর্মুলাটো এটা মুছি দিও দুজনে যার যার ফর্মুলাটো পাহৰি গৈছে জনা দুই তিনবাৰ আট্টা মাৰি লবা মুখস্থ হৈ যাব সো এতিয়া আমি কি কৰো x cube তেনেকা লিখিলো -4x square minus x plus 1 is equal to x cube minus 3 into x into 2 3 2 is 6 6x square plus 2 square করলে 4 পাম 4 3 যা 12x minus 2 যদি কিউব করা 2 দ্বিগুণ 4 4 দ্বিগুণ 8 এটা গোটেইখিনি তুমি কি করা লেফট হ্যান্ড সাইডে লৈ আনা x cube minus 4x square minus x plus 1 x cube plus আছে
लेफ्ट हैंड साइड आनिला -x³ হৈ গল -6x² আছে +6x² -12x +8 = 0 বুজি পাইছা এটো যদি অসুবিধা হয় মোৰ স্পিড হৈ আছে তোমালোকে ভিডিও পজ কৰি অলপ চিন্তা কৰি লবা চাই লবা একো অসুবিধা নাই একেবাৰে সহজ কোৱেশ্চন হয় তেতিয়া আমি কি কৰিম সাম কোনকেটা প্লাস মাইনাস হৈ আছে আমি জানো যে চলক একে হ'ব লাগিব প্লাস মাইনাস কৰিব কাৰণে লগতে ইহতৰ পাৱাৰটো একে হ'ব লাগিব সো ইয়াত x³ আছে ইয়াতো x³ আছে তো এটো প্লাসত আছে এটো মাইনাস আছে ক্যান্সেল গুছি যাব এটো x² চাও x² -4x² আছে আৰু +6x² আছে দুটা প্লাস মাইনাস হ'ব এটো ডাঙৰটো আগত প্লাস চিন আছে তে দুটা যি প্লাস মাইনাস কৰো আমি প্লাস চিন আহিব মানে খালি থৈ দিম 6 ৰ পৰা 4 গুছি গলে 2x² পাম তাৰ পিছত x থকা নম্বৰ চাও ইয়াত -x আছে ইয়াত আছে -12x দুইটা মাইনাস আছে যদি দুটা নাম্বার দুইটা মাইনাসত থাকে তেনলে আমি প্লাস কৰিম আৰু চিনটো মাইনাস বহাম সো মাইনাস চিন বহাই দিলো ইয়াত এটা x আছে মাইনাসত ইয়াত 12টা x আছে মাইনাসত টোটাল আমাৰ 13টা x মাইনাসত আছে মানে 13x মাইনাসত আছে এটা হৈ গল সিঙ্গেল নাম্বার চাও সিঙ্গেল নাম্বার ইয়াত আছে 1 + 1 ইয়াত আছে +8 তো +1 প্লাস দুইটা প্লাস প্লাস কৰিম আমি 1 8 9 = 0 তো এতিয়া দেখা পাইছে ইয়াত আৰু প্লাস মাইনাস একো কৰিব নোৱাৰো আৰু এইটো যোনটো ফৰ্ম কোনাটো সম্পূৰ্ণৰূপে ইয়াত দেখা পোৱা গৈ আছে যেটো দ্বিঘাত সমীকৰণ হয় কাৰণ ইয়াত চলক x আছে আৰু চলক x ৰ হাইয়েস্ট পাৱাৰ হৈ গল 2 তোমালোকে জানা ইয়াত a ৰ ভ্যালু হৈ গল 2 আৰু b ৰ ভ্যালু হৈ গল -13 c ৰ ভ্যালু হৈ গল +9 তো বুজি পাইছা তেটো যদি তোমালোকক খুদাই যে এটো দ্বিঘাত সমীকৰণ হয় নে নহয় তেনলে তোমালোক কি কবা এটো হয় বুলি কৈ দিবা এটো এখিনি কৰাৰ পিছতে তোমালোক কব পাৰিবা ইয়াৰ আগতে যে কৈ দিলা হয় যে এটো ত্ৰিঘাত হয় তেনলে এটো ভুল হল হয় কাৰণ এটো ত্ৰিঘাত ইয়াত x³ এফালে x³ কেনসেল হৈ আছে লাষ্টত গৈ কিনে আমাৰ x² যোনটো পাৱাৰ হেতু থাকি গল টাকা কৰো বুজি পাইছা যদি ইয়াত কিবা ডাউট আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু বেলেগ যদি কোৱেশ্চন এনেকা থাকি গল ইয়াত 1 নম্বৰৰ তোমালোকে কোনটো নাম্বাৰ কোৱেশ্চন অসুবিধা পাইছা সেই নাম্বাৰটো কমেন্ট বক্সত জনাই দিবা মই সেই নাম্বাৰটোৰ ওপৰতে ভিডিও বনাবলৈ চেষ্টা কৰিম সো আজিলৈ এইখিনি থ্যাংক ইউ